নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই কেইযোৰমান চাদৰ মেখেলা লৈ আহিছোঁ আৰু এইযোৰ দেখিছেনে, এইযোৰ হৈছে ৱাছ কটন যোৰা। মই আপোনালোকক ধুনীয়াকৈ মেলি দেখাই দিছোঁ। এইযোৰ দেখিছেনে বাৰু, বহুত কোমল কাপোৰটো, গৰমত পিন্ধিবলৈও ভাল হ'ব। এয়া দেখিছেনে, লগতে এখন মেখেলাখনো বহুত ধুনীয়া। সাইড পাৰিটো চাব দেই আপোনালোকে, সাইড পাৰিটো লগালে কাপোৰযোৰ আৰু ভাল লাগিব। যদি পছন্দ হৈছে স্ক্ৰীনশ্বট লৈ মোলৈ মেছেজ কৰিব। প্ৰাইচ হ'ব 999 আৰু শ্বিপিং চাৰ্জ এক্সট্ৰা। আৰু এযোৰ কাপোৰ দেখুৱাইছোঁ, এইযোৰো ৱাছ কটনৰে হয়। এয়া দেখিছেনে কিমান ধুনীয়া কালাৰটো। যদি এইযোৰ আপোনালোকৰ পছন্দ হৈছে তেনেহ'লে স্ক্ৰীনশ্বট লৈ মোলৈ মেছেজ কৰিব। আৰু ইয়াৰ বহুতো কালাৰ আছে, কিন্তু মই দুযোৰহে আপোনালোকক মেলি এনেদৰে দেখুৱাই দিছোঁ। আৰু যদি আপোনালোকে লওঁ বুলি ভাবিছে মোক ইনবক্সত মেছেজ কৰিব, মই আপোনালোকক ফটোসমূহ দি দিম আৰু আপোনালোকে তেতিয়া নিজৰ পচন্দৰ মতে এটা কালাৰ ল'ব পাৰিব। এয়া দেখিছেনে কাপোৰযোৰ ইমান ধুনীয়া লাগিছে। এইযোৰ কাপোৰৰো প্ৰাইচ একেই 999, শ্বিপিং চাৰ্জ এক্সট্ৰা। আৰু এযোৰ কাপোৰ লৈ আহিছোঁ, এইযোৰ দেখিছেনে আখি সূতাৰ কালাৰিং যোৰা। এইযোৰ ল'ব পাৰিব আপোনালোকে 650, শ্বিপিং চাৰ্জ এক্সট্ৰা থাকিব। এইখন হৈছে মেখেলাখনো আহল বহল। লগতে চাদৰখনো মই গাত লৈ দেখুৱাই দিছোঁ। গৰমত পিন্ধিবলৈ খুবেই ভাল পাব আপোনালোকে। এনেকুৱা ধৰণৰ বহুতকেইটা কালাৰ আছে, কিন্তু মই এযোৰহে আপোনালোকক পিন্ধি দেখুৱাই দিছোঁ। যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে মোক মেছেজ কৰিব, মই আপোনালোকক ফটোসমূহ দি দিম। মাত্ৰ 650 টকাত ইমান ধুনীয়া এটা যোৰা, চাওকচোন বাৰু এইযোৰ। যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনশ্বট লৈ মোলৈ মেছেজ কৰিব। আৰু এইকেইটা কালাৰ দেখিছেনে, এই দুটা কালাৰতো মোৰ লগত বহুত কেইযোৰ কাপোৰ আছে। আপোনালোকে যদি ল'ব বিচাৰে এই দুটা কালাৰটো ল'ব পাৰিব, অন্য কালাৰো পাব। এইখন হৈছে আখি সূতাৰ ছিংগুল চাদৰ। এইখন ইমানেই ভাল পাইছে যে এখন লোৱাৰ পাছত সকলোৱে 2-3খনকৈ চাদৰ লৈ লৈছে। দেখিছেনে কিমান আহল বহল আৰু ধুনীয়া চাদৰখন। এইখন মাত্ৰ 250 টকাতে আপোনালোকে লাভ কৰিব। এতিয়া ভাদ মাহ আহি আছে, নামঘৰলৈ বুলিও আপোনালোকে পিন্ধি যাব পাৰিব। বহুত ধুনীয়া চাদৰ। ইয়াৰ মই কালাৰসমূহ আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকৰ যিটো কালাৰে পছন্দ হয় আপোনালোকে স্ক্ৰীনশ্বট লৈ মোলৈ মেছেজ কৰিব। আৰু আপোনালোকে যিমানখন লাগে সিমানখনেই অৰ্ডাৰ কৰিব পাৰিব, কাৰণ ইয়াৰ বহুত ষ্টক মই কৰি থৈছোঁ। মাত্ৰ 250 টকাতে ইমান ধুনীয়া এখন চাদৰ, চাওকচোন বাৰু। আপোনালোকে দেৰি নকৰি অৰ্ডাৰসমূহ কৰিবলৈ আৰম্ভ কৰি দিয়ক। ইমান কম মূল্যত আপোনালোকে ক'তোৱে নাপায় আখি সূতাৰ চাদৰ। তাৰ পাছতে মই ইয়াত দেখুৱাইছোঁ আখি সূতাৰ যোৰা। এই যোৰাযোৰো আপোনালোকে লাভ কৰিব মাত্ৰ 550 টকাতে। দেখিছেনে বাৰু, এইযোৰো কিন্তু নামঘৰলৈ বুলি পিন্ধিবলৈ বহুত ভাল হ'ব। এয়া দেখিছেনে কিমান ধুনীয়া। এইখন হৈছে মেখেলাখন, আহল বহল ধুনীয়া। আৰু এইখন হৈছে চাদৰখন, চাইড পটিকেইটা এইকেইটা দেখিছেনে বাৰু। এইযোৰ 550 টকাতে আপোনালোকে লাভ কৰিব, কিন্তু শ্বিপিং চাৰ্জ আপোনালোকে এক্সট্ৰাকৈ দিব লাগিব। 550 টকাত ইমান ধুনীয়া এযোৰ কাপোৰ। ইয়াৰ কালাৰ বহুতো আছে, আপোনালোকে যদি ল'ব বিচাৰে মোক মেছেজ কৰিব, মই আপোনালোকক ফটোসমূহ আপোনালোকক দি দিম। এযোৰ ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব।